নমস্কাৰ মোৰ ইউটিউব ফেমিলিলৈ। আজি গৰু বিহু আৰু আজি বহুদিনৰ মূৰত আমি ভিডিঅ' কৰিব ওলাইছোঁ। কাৰণ ভিডিঅ' বহুদিন এইকাৰণে কৰা নাই, কাৰণ ময়ো সময় পোৱা নাছিলোঁ আৰু চাই থাকক ভিডিঅ'টো আজি। গতিকে আজি বিহুত কেনেকৈ মই কি কৰিম সেইখিনি গোটেইখিনি দেখাম আপোনালোকক আৰু আপোনালোকে চাই থাকক। এতিয়া আমাৰ তৰাই ৰেডি কৰি আছে মাহ হালধি আমি গাত ঘঁহিবৰ কাৰণে। এয়া চাওক হালধি আম চব ৰেডি কৰিছে, এয়া বটি আছে ধুনীয়াকৈ। আৰু আমি প্ৰথমতে আমাৰ মাইনাক গা ধুৱাম মানে। এয়া চাওক কি ধুনীয়াকৈ আমি ঘূৰাই দিছোঁ আৰু মাইনাৰ দ্বাৰাই আমি মানে প্ৰথম আৰম্ভণি কৰি দিলোঁ মাহ হালধি খোৱাৰ। যাওঁ মই এতিয়া নদীত, গতিকে হালধি চালধি ঘঁহিলোঁ, এইবিলাক মুখত পূৰা হালধি। মোৰ লগত জিতেন্দ্ৰও যাব আৰু সঞ্জীৱেও যাব, গতিকে তেওঁ গোটাই ঘুইছে গাত। এতিয়া আমি যাওঁ। এতিয়া গা ধুব আহিছে হাছান জিতেন্দ্ৰ টিকিনি মাথা গুজে গুজে আছি। টিকিনি মাথা গুজে গুজে আছি। এয়া আমি নদীৰ ঘাট পালোঁ, কি ধুনীয়া পৰিৱেশ। জিতেন্দ্ৰও গা ধুবৰ কাৰণে ৰেডি হৈ আছে। গৰুকেইটা গা ধোৱা অলৰেডি হৈছেই মানে, সেইকাৰণে জিতেন্দ্ৰ কি গৰু হৈ গেল গৰুক এনেকুৱাকৈ মানে দিয়া হয় মালা, পানী দিওঁ বেঙেনা। এতিয়া গা পা পুৰা ধুই ললো, তাৰমানে এতিয়া চাবোন মাৰি আছো গাতটো আৰু একবাৰ জাপ মাৰি দিওঁ আৰু গাইছ। আমি আজি তামান এনজয় কৰিলোঁ। এয়া গোটেইবিলাক ল'ৰাই চোৱা তামান এনজয় কৰি আছে পানীত ঘূৰি ঘূৰি, কিমান মানুহে গা ধুই আছে। আমি নদীৰ পৰা গা ধুই আহিলোঁ আৰু গা ধুই আহি জলপান খালোঁ। জলপান খাই আৰু এতিয়া কি কৰিম আৰু অলপ সময় ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ বিহুৰ এতিয়া গধূলি, এতিয়া আমাক ধোৱা দিব, বিচনীকেইখন সেকি দিব আৰু চাই থাকক, মই দেখাই আছোঁ। তৰাই কি কৰি আছে চাই লওঁ বাৰু, দেখাই আছোঁ। ধোৱাৰ ব্যৱস্থা কৰিছে। এতিয়া কি বস্তু এটা দিয়া গৈছে? এটো হল তলবৌৰা, এটো হল আগ্ৰা, এটো হল পচৈতিয়া আৰু এটো বৰবিহু, এটো সৰবিহু। এতিয়া থোৱা দিয়া আৰু থোৱাত কি সেকি দিয়া যায়? থোৱাত কি সেকি দিবা এতিয়া? আমি এতিয়া ধোৱা লগাম, লগে বিচি দিম, ঘৰত দেখি ধোৱাটো দিম, দিলি মহটো গুচি যাব। এইটো হ'ল বছৰৰ আমাৰ এইটো নিয়ম। আৰম্ভণি হৈ গ'ল ধোৱাৰ। ডাঙৰ গৰু সৰু গৰু দেখে দে চাওক, তৰাই ধুনীয়াকৈ ধোৱা দি আছে আৰু ধোৱাবোৰ যাতে ঘৰৰ ভিতৰত যায় তাৰ কাৰণে বিচনীৰে বিচিও আছে। চাই আছে ধোৱাবোৰ যাই আছে। গতিকে ঠিক আছে, নেক্সট ভিডিঅ' আপোনালোক সকলোকে লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই গাইজ।